হাই বন্ধুসকল, ট্ৰেভেল এক্সলৈ আপোনালোকক আদৰণি জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' একো বনাব পৰা নাই, লকডাউন চলি আছে, ক'তো বাহিৰ যাবও নোৱাৰি। গতিকে ভাবিলোঁ ঘৰতে যিখিনি কৰি আছোঁ আপোনালোকৰ লগত কথা পাতোঁ। গতিকে এই সৰু ভিডিঅ'টো বনালোঁ। এই আল্টু ফাল্টুকৈ বনাইছোঁ। যদি আপোনালোকৰ ওচৰত সময় নাই এনেই নাচাব, আৰু যদি এনেই সময় আছে চাওক। লকডাউনত যদি ঘৰত আছে তেতিয়াহ'লে চাওক। আজি আমি ভাবিছোঁ কিবা এটা কুকিং কৰোঁ। তেনেকৈ ছাত্ৰ জীৱনত বহুত সময়ে নিজে বনাই খালোঁ। যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়াতো বাৰু হোষ্টেলত বনোৱা খানা খাইছিলোঁ। যেতিয়া বাহিৰত আছিলোঁ, গুজৰাটতো মই আছিলোঁ, তেতিয়া মই নিজেই বনাই খাইছিলোঁ। গতিকে অলপ জানো। ঘৰত থাকোঁতে কেতিয়াও শিকিবলগীয়া নহ'ল, কাৰণ কি মায়ে সদায় বনাইছিলে। কিন্তু যেতিয়া বাহিৰলৈ ওলালোঁ তেতিয়া খাবলৈ বনাবলৈও শিকিবলৈ আৰু আপুনি কয় নাই এয়াই যেতিয়া দৰকাৰ হয় তেতিয়া সকলো বস্তুৱে শিকিব লাগে। গতিকে শিকিলোঁ। এই ভাবিছোঁ আজি কি বনাওঁ তাকে ভাবি আছোঁ। এইটো চবতকৈ ডাঙৰ কুৱেশ্যন যেতিয়া আমি বনাবলৈ সময় উলিয়াওঁ। ৱাও মাই চান। তো ভাবিছোঁ বেঙেনা কিনি আনিছিলোঁ, ইয়াৰ পিটিকা বনোৱা যাওক আৰু এখন দাইল বনোৱা যাওক, মচুৰ দাইল বা যিকোনো দাইল চাই লওঁ কি বনাব পাৰোঁ, আৰু ভাত বনাওঁ। এটা থুলমূলকৈ এটা সামান্য অসমীয়া পৰিয়ালে ঘৰত যি খায় তাকে বনাওঁ বুলি ভাবিছোঁ আজি। দেখা যাওক কেনেকুৱা হয়। প্ৰথমতে মই এই বেঙেনাটো ধুই লৈছোঁ। অলপ কাঁইটো আছে, কাঁইট লাগিয়ে বাপৰে বহুত ডাঙৰ কাঁইট আছে। মাষ্টাৰ্ড অইল, যিটো ইয়াত কিনিবলৈ পায় আকৌ, কিন্তু আপোনাৰ যিটো অকল ইণ্ডিয়ান ষ্ট'ৰতে কিনিবলৈ পায়, বাকীবিলাক দোকানত কিনিবলৈ নাপায়। এইটো হ'ল মোৰ ছেটআপ। এতিয়া গেছটো লেতেৰা নোহোৱাকৈ কিবা এটা ব্যৱস্থাও কৰিব লাগিব, নহ'লে গেছটো খুব বেয়া হয়। কিচেন টাৱেল আছে আপোনাৰ, অলপমান দি যদি গেছটো বেয়া নোহোৱাকৈ ৰখাব পাৰোঁ তেতিয়াহ'লে বেছি ভাল হ'ব। নহ'বা আকৌ পৰিবাৰে আহি হুলস্থুল লগাব যে আপুনি বনালে এই বস্তুটো লেতেৰা হয়। গতিকে মই এইটো কিচেন টাৱেল দি লৈছোঁ চাৰিওপিনে গেছটো, আৰু ইয়াত পৰিম এতিয়া। গেছ আৰম্ভ হৈ গ'ল। বেঙেনা পুৰিবলৈ দি দিছোঁ ফুল গেছত। চাওঁ কেতিয়ালৈকে পুৰা হয়, দেখা যাওক। তাৰপিছত দাইল বনাব লাগিব, আৰু আপোনাৰ বনাব লাগিব ভাতটো শেষতে বনাম। এতিয়া সদ্যহতে দাইলটো তুলি দিওঁ কুকাৰত বইল হ'বলৈ। তাৰপিছত কথা পাতিম মোৰ বিষয়ে, মই ক'ৰ পৰা আহিছোঁ, কি কথা, কেনেকৈ ইয়াত ওলালোহি, তাৰ বিষয়ে অলপমান এটা আভাস দিবলৈ চেষ্টা কৰিম মোৰ বিষয়ে। এতিয়া প্ৰথমতে দাইলটো তুলি লওঁ, নহয় জানো। মচুৰ দাইলটো আমাৰ অসমতো খুব জনপ্ৰিয়। ইয়াত মই বিচাৰি উলিয়াইছোঁ। পায় অৱশ্যে ইণ্ডিয়ান ষ্ট'ৰত কিনিবলৈ পায় থাকে। আৰু এইটো আপোনাৰ কেনেডা পাইছ, ইণ্ডিয়াৰ পৰা অহা। এতিয়া এই বস্তুটো মই টান পাওঁ, যেতিয়াই মই বনাব লওঁ তেতিয়াই পেকেটত থাকে, নহবা সদায় টেমাত থাকে, আৰু মই সদায় টেমাত ভৰাবলগীয়া। টেমালৈ ট্ৰান্সফাৰ কৰি লৈছোঁ। দাইলটো ভালকৈ ধুই লওঁ। পিছে দাইল নোধোৱাকৈও বনোৱাৰ অভিজ্ঞতা আছে দেই। ঘঁহি ধুই লোৱাই ভাল হ'ব, নহবা আকৌ হুলস্থুল লগাব পৰিবাৰে। ঘূৰাই দিওঁ। বেয়া লগা নাই, ভালেই হৈছে। বেঙেনা পুৰা চলি আছে, লাহে হৈ থাকিব। দাইলো কুকাৰত তুলি দিলোঁ আপোনাৰ, লাহে হৈ থাকিব। মাজে মই খালি ঘূৰাই থাকিব লাগিব, কথাৰ মাজত যাতে পাহৰি নাযাওঁ, সেইটোৱে ডাঙৰ কথা। এতিয়া আহোঁ মোৰ কথালৈ। আপোনালোকে বহুতে হয়তো মোক চিনি নাপায়। আপোনাৰ মোৰ নাম মাধুৰ্য নেওগ, আৰু আমাৰ ইয়াৰ নাম হ'ল অদ্ৰিত ৰাজ নেওগ। হেল্ল' এতিয়া মোৰ লগত অলপ খং হৈ আছে,
বেছি চিঞৰ বাখৰ কৰি আছিলে, মই চুপ থাকিবলৈ ক'লোঁ, সেইকাৰণে খং কৰি আছে মোৰ। অ'কে, তেতিয়াহ'লে মোৰ নাম হ'ল মাধুৰ্য নেওগ। মোৰ ঘৰ আপোনাৰ শিৱসাগৰ জিলাৰ আমগুৰি চহৰত। আমগুৰি চহৰত নহয়, মই আচলতে আমগুৰিৰ পৰা আপোনাৰ 3 কিলোমিটাৰমান দূৰ হ'ব। জাজি আৰু আমগুৰিৰ মাজতে এখন সৰু গাঁও আছে, ভূঞাহাট গাঁও। তাত মোৰ নিবাসী, মোৰ পৈতৃক ঘৰ তাত। তাতে এখন আমাৰ সৰু গাঁও ভূঞাহাট, আৰু তাৰ পৰাই মই আহিছোঁ। আপোনাৰ মোৰ অৱশ্যে জন্ম তাত নহয়, মোৰ পিতৃ আছিল আপোনাৰ ভাৰতীয় বায়ু সেনাৰ এজন আপোনাৰ তাত কাম কৰিছিল, ভাৰতীয় বায়ু সেনাত কাম কৰিছিল, আৰু তেওঁৰ লগতে মই ঘূৰি পকি ফুৰিছিলোঁ। মোৰ জন্ম হৈছিল চণ্ডীগড়ত। তাৰপিছত আমি তেওঁৰ দেউতাৰ লগতে ঘূৰি শেষত গৈ অসম পাইছিলোঁগৈ। গতিকে মোৰ আধাখিনি পঢ়া শুনা বাহিৰত হ'ল, অসমৰ বাহিৰত। তাৰপিছত মই যেতিয়া 12-13 বছৰৰ হ'লোঁ, তেতিয়া আমি সোমালোহি অসম। তাৰপিছত মই বাকীখিনি পঢ়া শুনা অসমত আৰম্ভ কৰিলোঁ আকৌ। এনেকৈ অসমীয়া আচলতে শিকা নাছিলোঁ। প্ৰথমতে অসমীয়া ক'ব জানিছিলোঁ, কিন্তু লিখিব পঢ়িব নাজানিছিলোঁ। গেছটো লৰি গৈছে। 8ম শ্ৰেণীত মই অসমীয়া আপোনাৰ লিখিবলৈ শিকিছিলোঁ। ক'ব জানিছিলোঁ অসমীয়াৰ কাৰণে, ঘৰত অসমীয়া কথাই কয়, মায়েও অসমীয়া কয়, দেউতাই অসমীয়া কয়, গতিকে জানিছিলোঁ, কিন্তু লিখিবলৈ জানিছিলোঁ। CBSE স্কুলত পঢ়িছিলোঁ, গতিকে 8ম শ্ৰেণীত আপোনাৰ মই অসমীয়া পঢ়িবলৈ লিখিবলৈ শিকিলোঁ। তাৰপিছত মই অসমীয়া মিডিয়ামতে যেনিবা মেট্ৰিক পাছ কৰিলোঁ। তাৰপিছত আপোনাৰ চৰকাৰী স্কুলৰ পৰাই হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিলোঁ আপোনাৰ বিজ্ঞান শাখাত। তাৰপিছত DKD কলেজত পঢ়িবলৈ গ'লোঁ, আপোনাৰ কেমেষ্ট্ৰি পঢ়িলোঁ, কেমেষ্ট্ৰিত BSc কৰিলোঁ। তাৰপৰা DKD ছাত্ৰাবাসত থাকিলোঁ বহুত দিন, 3 বছৰ কাল। তাত পঢ়ি শুনি BSc অৰ্জন কৰিলোঁ। পঢ়া শুনাত ভালেই আছিলোঁ, ইমান বেয়াও নহয়, কিন্তু একেবাৰে চোকা ল'ৰাবিলাকৰ ভিতৰত নপৰোঁ আপোনাৰ। গতিকে পঢ়া শুনা কৰিলোঁ যদিও, BSc পাছ কৰিলোঁ যদিও, আপোনাৰ MSc কৰিবলৈ হ'লে মই অলপ দূৰ যাবলগীয়া হ'ল। তাৰপিছত গুজৰাটৰ এখন ইউনিভাৰ্চিটিত মই MSc ছিট পালোঁ। গতিকে মই তাৰপৰা আপোনাৰ MSc কৰিলোঁ। অৱশ্যে গুজৰাট যোৱা বেলেগ কাৰণো আছে, সেইবিলাক কেতিয়াবা কম আকৌ। কেতিয়াবা গুজৰাট গ'লোঁ, তাত গৈ পেলাই MSc কৰিলোঁ। গতিকে তাত এখন ইউনিভাৰ্চিটিত মই MSc আচলতে ছিট পালোঁ, এডমিশ্যন পালোঁ। মোৰ ভাগ্য ভাল আছিল, সেই সময়ত আদাৰ ইউনিভাৰ্চিটিৰ ছিটত বহুত ল'ৰা তালৈ অহা নাছিল, গতিকে মই পাই গ'লোঁ। গতিকে MSc কৰিলোঁ তাৰপৰা। তাৰপিছত একেখন ইউনিভাৰ্চিটিৰ পৰাই মই আপোনাৰ ডক্টৰ অফ ফিল'চফি ডিগ্ৰী ল'লোঁ কেমেষ্ট্ৰিতে। তাৰপিছত আৰম্ভ কৰিলোঁ মোৰ যাত্ৰা আপোনাৰ ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিত, দৰবৰ কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমটো কাম আৰম্ভ কৰিলোঁ আপোনাৰ ইণ্টাছ বুলি এখন কোম্পানী আছে, ফাৰ্মাচিউটিকেল কোম্পানী। তেওঁলোকে আপোনাৰ US-ত বেছিভাগ দৰৱেই বিকে, ভাৰততো তেওঁলোকৰ ব্যৱসায় আছে। সেই কোম্পানীৰ পৰা আৰম্ভ কৰিলোঁ। এনেকৈ আপোনাৰ সলনি কৰি আপোনাৰ নভাৰ্টিছ কোম্পানীত চাকৰি কৰিলোঁ হায়দৰাবাদত, গুজৰাটত, আহমেদাবাদত বহু বছৰ চাকৰি কৰিলোঁ, 10 বছৰ চাকৰি কৰিলোঁ ফাৰ্মাচিউটিকেল কোম্পানীতে। মই এজন আচলতে ফাৰ্মাচিউটিকেল চাইণ্টিষ্টেই হয়। তাৰপিছত নভাৰ্টিছত কাম কৰিলোঁ। তাৰপিছত নভাৰ্টিছত কাম কৰি থাকোঁতে মই ছুইজাৰলেণ্ডো গৈছিলোঁ, তাত আপোনাৰ ট্ৰেইনিঙৰ কাৰণে 3 মাহৰ তাত থাকিলোঁ, ট্ৰেইনিং কৰিলোঁ। তাৰপিছত উভতি আহিলোঁ। তাৰপিছত এটা গ্ল'বেল অপৰচুনিটি পালোঁ আপোনাৰ চাইপ্ৰাছৰ পৰা। এইটো আপোনাৰ চাইপ্ৰাছত এটা কোম্পানী আছে মেড'কেমি কৰি পেলাই, নামটো মেড'কেমি। তেওঁলোকে মোক লিংকডিনত ক'ৰবাত বিচাৰি পালে মোৰ নামটো, কাৰণ কি মই যিটো ফিল্ডত কাম কৰি আছোঁ আপোনাৰ এইটো ৰেছপিৰেটৰী যিবিলাক মেডিচিন সেইবিলাক আমি ডেভেলপ কৰোঁ। মই সেইটো ফিল্ডতে কাম কৰি আছোঁ বহুত দিনৰ পৰাই, আৰু এইটো মোৰ কপাল ভাল বুলি ক'ব লাগিব, সুবিধা এটা পালোঁ আৰু আৰম্ভ কৰিলোঁ। পাছত তাতে সদায় কৰিয়ে থাকিলোঁ। এই ফিল্ডটোত কাম কৰা মানুহৰ সংখ্যা অলপমান কম, গতিকে ইমান সহজে এই ফিল্ডটোত মানুহ বিচাৰি পোৱা নাযায়। গতিকে মই এই ফিল্ডটোতে কাম কৰি আছিলোঁ আপোনাৰ বহুত বছৰ ধৰি। তেওঁলোকে মোৰ নামটো বিচাৰি পালে, তেওঁলোকে মানুহ বিচাৰি পোৱা নাছিলে আচলতে চাইপ্ৰাছত মানে ৰিল'কেট হ'বলৈ, বা তেতিয়া চাইপ্ৰাছৰ ভিতৰততো আপোনাৰ বহুত সৰু কাণ্ট্ৰি হয় চাইপ্ৰাছখন, আপোনাৰ 150 কিলোমিটাৰ এইফালে যদি আৰু 150 কিলোমিটাৰ ইফালে যায় চাইপ্ৰাছ শেষ হৈ যায়। গতিকে এটা সৰু আইলেণ্ড হয়। তাৰপৰা মোলৈ ইউৰোপিয়ান ইউনিয়নৰ ভিতৰতে আহে, আপোনাৰ মোলৈ কল আহিল যে মই ৰিল'কেট কৰিব বিচাৰোঁ নেকি, অপৰচুনিটিজ আছে। এটা সৰু কাণ্ট্ৰি আছিল। প্ৰথমতে মই মানা কৰি দিছিলোঁ, কাৰণ কি আপুনি যদি চাই চাইপ্ৰাছৰ অৱস্থানটো একেবাৰে চিৰিয়া বা জৰ্ডানৰ এইবিলাকৰ ওচৰা-ওচৰি হয়, মানে তুৰ্কীৰ তলত, আৰু এইটো চিৰিয়াৰ ওচৰা-ওচৰি। মই সেইকাৰণে মানা কৰি দিছিলোঁ প্ৰথমতে, কিন্তু এইটো কেইখন কি কাণ্ট্ৰিলে কেনেকৈ যাম ভালকৈ চোৱাও নাছিলোঁ, চাৰ্চ কৰি কোনেনো জানে চাইপ্ৰাছ ক'ত। আপোনালোকে বহুতেও নাজানে হয়তো চাইপ্ৰাছ কি বস্তু।
তাৰপিছত যেতিয়া ভালকৈ চাৰ্চ কৰি চালোঁ তেওঁলোকে আকৌ মোক কণ্টেক্ট কৰিলে দেখিলোঁ এখন ইউৰোপিয়ান ইউনিয়নৰ এখন কাণ্ট্ৰি হয় গ্ৰীক তাত ভাষা কয় এটা হিষ্ট্ৰীও আছে আপোনাৰ ডিভাইড হৈ আছে ছাইপ্ৰাছখন আধাখিনি তুৰ্কীয়ে অধিকাৰ কৰি আছে আৰু আধাখিনি আপোনাৰ ইউৰোপিয়ান ইউনিয়নত আছে গতিকে মোৰ যিটো অফাৰ আহিছিলে এইটো ইউৰোপিয়ান ইউনিয়নৰ যিটো ভাগ তাত আছে কোম্পানীটো তাৰপৰা অফাৰ আহিল তাৰপিছত মই অফাৰটো একচেপ্ট কৰিলোঁ ইণ্টাৰভিউ ভালেই গ'ল তেওঁলোকে মোক চিলেক্ট কৰিলে তেওঁলোকে মোৰ আপোনাৰ ভিজা স্পন্সৰ কৰিলে আৰু মই এটা এবছৰীয়া ভিজাত মোৰ পৰিবাৰ সহায়তা লগত লৈ তালৈ যাত্ৰা কৰিলোঁ তাৰপিছত ছাইপ্ৰাছত থাকিলোঁ আপোনাৰ 3 বছৰ কাল ছাইপ্ৰাছ আপোনাৰ বহুত সুন্দৰ দেশ আপোনাৰ সাগৰেৰে আগুৰি আছে তাত যিখিনি আপোনাৰ বিচেছ আছে বহুত ধুনীয়া আপোনালোকে সেই বিচখিনিলে আপোনাৰ মানে এনজয় কৰিবলৈ যাব পাৰে গতিকে অলপ কষ্টলি হয় কাৰণ কি ইউৰোপিয়ান ইউনিয়নত থকা এটা আপোনাৰ কাণ্ট্ৰি হয় আৰু তাতে আপোনাৰ কাৰেঞ্চিও ইউৰো চলে আৰু আইলেণ্ড হয় সকলো বস্তু বাহিৰৰ পৰাই ৰপ্তানি হয় কিন্তু আমাৰ পৰিবাৰটো ভালকৈ চলি আছিল মোৰ ল'ৰাটো তাতে জন্ম হ'ল তাৰপিছত অলপ দিনৰ পিছত অনুভৱ কৰিলোঁ যে আমি অলপ ট্ৰেপড হৈ গ'লোঁ ছাইপ্ৰাছত কাৰণ কি এনেকৈ বহুত সৰু কাণ্ট্ৰি হয় আৰু যেতিয়াই আপুনি বাহিৰলৈ যাবলৈ বিচাৰে অলপমান দূৰ হ'লেও তেতিয়া আপোনালোকে মানে ফ্লাইট ল'ব লাগিব কাৰণ কি আপোনালোকে ৰাস্তাইটো যাবই নোৱাৰে ৰাস্তাই আৰু গাড়ী কিমান চলাব 150 কিলোমিটাৰটো ছাইপ্ৰাছ শেষ হৈ যায় সকলো ঘূৰি ঘূৰি ছাইপ্ৰাছ শেষ হ'ল তাৰপিছত ভাবিলোঁ এতিয়া বাহিৰত ক'ৰবাত যোৱাটো সেই সময়তে 3 বছৰৰ পিছত আপোনাৰ সুবিধা পালোঁ বেলেগ এটা কোম্পানীৰ ইটালীৰ পৰা এইটো যিটো কোম্পানীতে চাকৰি কৰি আছোঁ তেওঁলোকে মোক ক'লে যে আমাকো মানুহ লাগে আৰু মই আপোনাক কৈছোঁ এই ফিল্ডত অলপমান মানুহ কম আছে গতিকে তেওঁলোকে 1.5 বছৰৰ পৰা মানুহ এজন বিচাৰি আছিলে বিচাৰি পোৱা নাছিলে গতিকে তেওঁলোকে মোক ক'লে যে আহক পাৰে যদি মই ইণ্টাৰভিউ দিলোঁ ইণ্টাৰভিউ ভাল হ'ল ভাল হোৱাৰ পিছত লাহে লাহে তেওঁলোকে মোৰ প্ৰচেছ আৰম্ভ কৰিলে মোৰ প্ৰচেছটো শেষ হওঁতে প্ৰায় 7-8 মাহ সময় লাগিল গোটেই যিটো ভিজা প্ৰচেছ মোৰ প্ৰথমতে আপোনাৰ পাৰ্মিশ্যন ল'ব লাগিব কি কি এতিয়া প্ৰচেছটো এনেকুৱা মানে আপোনাৰ ইউৰোপত যদি আপোনালোকে চাকৰি কৰিবলৈ হয় আপুনি যদি এটা প্ৰথম কথাটো হ'ল আপোনাক কোনোবা এটা কোম্পানীয়ে স্পন্সৰ কৰিব লাগিব এই ধোৱা পখেলা কামবিলাকত মই বৰ ভাল কাৰণ ইয়াত একেবাৰে মগজ লগাব নালাগে কিবা এটা ভাবি থাকক আৰু কামটো কৰি থাকক গতিকে মই যদি পৰাপক্ষত মোৰ ভাগত কাম পৰে মই ধোৱা পখেলা কামবোৰেই লওঁ কাৰণ কি একেবাৰে চিম্পুল কৰিবলৈ আৰু বেলেগ কথা ভাবি থাকিব পাৰি বেঙেনাটো এতিয়াও কৰি আছোঁ দাইল 2টা হুইচেল হ'ল চাউলটো তুলি দিম চাউল আজি বাচমতি চাউল দেখা যাওক কিমান টেষ্ট আহে এতিয়াও পিঁয়াজ কাটিবলৈ বাকী আছে এতিয়ালৈকে অলপমান মোৰ কথা পাতি লওঁ আকৌ তাৰপিছত মই ইটালীলৈ আহিলোঁ ইটালীত আপোনাৰ এই কোম্পানীটোৱে মোলে আপোনাৰ মোৰ সকলোবোৰ স্পন্সৰ কৰিলে আৰু মই ইটালী গুচি আহিলোঁ এতিয়া মই বহুত মানুহে মোক সোধে যে সংস্থাপনৰ বাবে ইটালী বা ইউৰোপলৈ কেনেকৈ আহিব কি কথা এতিয়া ইয়াত এটা বহুত ডাঙৰ এটা আচলতে প্ৰশ্ন আহি পৰে যে ইয়াৰ যিখিনি আপোনাৰ জব হয় ইয়াৰ যিখিনি কৰ্মসংস্থাপনৰ সুবিধা আছে এই গোটেই সুবিধাখিনি প্ৰথম আপোনাৰ অধিকাৰটো থাকে যিখন দেশত কৰ্মসংস্থাপনটো ওলাইছে ধৰি লওক আপোনাৰ ইটালীত এটা জব ওলাইছে সেই গোটেই জবটোৰ আপোনাৰ প্ৰথম অধিকাৰী হ'ব ইটালীৰ মানুহ গতিকে প্ৰথমতে লেবাৰ আপোনাৰ চাৰ্চ কৰিব লাগিব ইটালীত যদি ইটালীত লেবাৰ নাপায় তেতিয়াহ'লে আপোনালোকে বাহিৰত চাৰ্চ কৰিব পাৰিব মানে তথাপিও ইউৰোপৰ ভিতৰতে থাকিব লাগিব ইউৰোপৰ বাহিৰত যাব নোৱাৰিব ইউৰোপীয় ইউনিয়নৰ দেশ ভিতৰত আপোনালোকে চাব ফ্ৰান্সত চাব জাৰ্মানীত চাব বুলগাৰিয়াত চাব ৰোমানিয়াত চাব তেওঁলোকৰ অধিকাৰটো থাকিব এই মানুহখিনিৰ পৰাও যদি এই জবটো আপোনাৰ পূৰ কৰিব নোৱাৰে এতিয়া লেবাৰ চাৰ্চ হৈ যায় লেবাৰ আপোনাৰ যিটো আপোনাৰ এইটো আপোনাৰ হেৰি কয় আপোনাৰ লেবাৰ কম্পিটিশ্যন ল' এটা আছে সেই লেবাৰ কম্পিটিশ্যন ল'টো হিচাপতে এই চাৰ্চটো চলোৱা হয় তাৰ পিছত যদি এই জবটো ফুলফিল কৰিব নোৱাৰে অ'কে এইটো এটা ডিজাষ্টাৰ ইয়াৰ চিটিটো বেয়া হ'ল সলনি কৰিব হৈছে গোটেই গেছটো লেতেৰা হ'ল মই বনালে সদায় দেখোন পাওঁ আকৌ তাৰপিছত মই আপোনাক কৈ আছিলোঁ যে লেবাৰ যিটো ল' আছে সেইটো প্ৰথম অধিকাৰটো হ'ল ইটালীত জব ওলাইছে তাৰপিছত হ'ল ইউৰোপিয়ান ইউনিয়ন তাৰপিছত যদি এই জবটো ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লেহে থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি বুলি কয় তেওঁলোকে দেশখনৰ নাগৰিক ইউৰোপৰ নাগৰিক তাৰপিছত থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিৰ নাগৰিকে তেতিয়াহে এই জবটো পাব পাৰিব
তাৰ উপৰিও আকৌ কিছুমান দেশত এওঁলোকে প্ৰিফাৰেঞ্চ দিছে, ধৰি লওক আমেৰিকা হয়, অষ্ট্ৰেলিয়া হয়, নিউজিলেণ্ড হয়, সেইবিলাক দেশৰ লগত কিছুমান চুক্তি আছে, গতিকে তেওঁলোকৰ নাগৰিকক অলপ প্ৰিফাৰেঞ্চ দিব, তাৰপিছতহে আমি এইবোৰ কৰোঁ। গতিকে এই গোটেই চাৰ্চটো কৰিবলৈ আপোনাৰ বহুত সময় লাগে। গতিকে প্ৰথমতে কোম্পানীয়ে জবটো ওলোৱা আপোনাৰ এমাহমান এডভাৰটাইজ দেখাব লাগিব যে ইটালীৰ কোনো মানুহ নাপালে, আৰু এমাহমান এডভাৰটাইজ দেখাব লাগিব যে ইউৰোপীয়ান ইউনিয়নৰ কোনো মানুহ নাপালে বা সঠিক মানুহ নাপালে। তাৰপিছতে তেওঁলোকে মোৰ এপ্লিকেশ্যনখন তাত জমা দিব পাৰিব আৰু এখন ন' অবজেকশ্যন চাৰ্টিফিকেট কালেক্ট কৰিব পাৰিব। সেই ন' অবজেকশ্যন চাৰ্টিফিকেটখন যেতিয়া মোৰ ওচৰলৈ আহিব, তেতিয়াহে মই যিখন কাণ্ট্ৰিত আছোঁ, এতিয়া মই চাইপ্ৰাছত আছিলোঁ, চাইপ্ৰাছৰ এই ইটালিয়ান এম্বেচিলৈ যাব পাৰিম, গৈ পেলাই ক'ম যে এইখন মোৰ ন' অবজেকশ্যন চাৰ্টিফিকেট মিনিষ্ট্ৰি অফ আপোনাৰ ইণ্টেৰিয়ৰ বুলি কয় ইয়াত, মানে আপোনাৰ ফৰেইন হোম মিনিষ্ট্ৰি বুলি হ'ব আপোনাৰ ইণ্ডিয়াত ক'লে। এই মিনিষ্ট্ৰি অফ হোমে এইটো আপোনাক ইছ্যু কৰে, মিনিষ্ট্ৰি অফ ইণ্টেৰিয়ৰে এইটো ইছ্যু কৰে, এইটো ন' অবজেকশ্যন। আৰু পুলিচে পূৰা আপোনাৰ পুলিচ ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট চব চাব, চব চাই পেলাইহে বস্তুটো ইছ্যু কৰে। আপোনাৰ ডকুমেণ্ট চাব, আপোনাৰ ডকুমেণ্ট আকৌ মানে পঢ়া শুনাৰ যিবিলাক চাৰ্টিফিকেট সেইবিলাক চাব। এই চাৰ্টিফিকেটবিলাক আপোনাৰ চাৰ্টিফিকেট হ'লেও নহ'ব, কাৰণ কি আপুনি যিবিলাক চাৰ্টিফিকেট আমি তাত পঢ়িছোঁ সেইবিলাক চাৰ্টিফিকেট ইছ্যু হৈছে ইণ্ডিয়াত, ভেলিড ইণ্ডিয়াত, ইয়াত ভেলিড নহয়। গতিকে আপুনি আকৌ ইণ্ডিয়ালৈ যাব লাগিব, চাৰ্টিফিকেটবিলাক চাৰ্টিফাই কৰিব লাগিব ইণ্ডিয়ান গভৰ্ণমেণ্টৰ থ্ৰু, মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আপোনাৰ এপষ্টিল বুলি কয়। চাৰ্টিফাই কৰাৰ পিছত আকৌ যিটো এম্বেচি আছে ইটালিয়ান এম্বেচি ইণ্ডিয়াত, তাত গৈ পেলাই সেই চাৰ্টিফিকেটখন আকৌ দেখুৱাব লাগিব, আৰু তেওঁলোকে লিখি দিব যে এই চাৰ্টিফিকেটখন আৰু ইউনিভাৰ্চিটিখন আপোনাৰ ভেলিড হয়, UGC এপ্ৰুভড হয়। গতিকে তেতিয়াহে সেই মানে চাৰ্টিফিকেটখন ইছ্যু হ'ব। তাৰপিছত সেই চাৰ্টিফিকেটখন যেতিয়া ইছ্যু হ'ব, সেই চাৰ্টিফিকেটখন আপুনি ইয়াত দেখুৱাব লাগিব, তেতিয়াহে আপুনি এই ন' অবজেকশ্যনখন পাব। ৰ'ব এই বেঙেনাটোতো গুচাব লাগিব, এই ন' অবজেকশ্যনখনতে ৰৈ দিয়ক অলপ দেই। বেঙেনাটো আগতে গুচাই লওঁ ভালকৈ। এই কামটো অলপ জটিল, অলপ পিটিকা কাম, লাহে লাহে কৰিবলগীয়া হয়, যাতে বেঙেনা মাংস বুলিয়ে কৈছোঁ আৰু, বেঙেনা ভাগ গুচি নাযায় বাকলিৰ লগতে। গতিকে এই কামটো পটপট কৰি লওঁ। পিঁয়াজ এটাও লাগিব, পিঁয়াজটো কাটি লওঁ পটাপট। ইমান সহজ নহয়, ঢেৰ কাম থাকে। ফাইনেলি পিটিকাত লগা প্ৰতিটো সামগ্ৰী তৈয়াৰ হৈ গ'ল, এতিয়া চিন্তা নাই। অ'কে, এতিয়া পিটিকাটোৰ ফাইনেল আপোনাৰ প্ৰিপাৰেশ্যন ফেজ চলি আছে। গতিকে পিটিকাটো কাটি লৈছোঁ কটাৰীৰে, বহুত গৰম হৈ আছে। পিটিকা অবিহনে যে অসমীয়াৰ জীৱন কি হ'ব, পিটিকা লিখা সোৱাদজনক বস্তু আৰু দুনিয়াত একো হ'ব নোৱাৰে। আলু পিটিকাই হওক বা বেঙেনা পিটিকাই হওক, পিঁয়াজ, বিলাহী, জলকীয়া, অলপমান ধনিয়া, ইয়াৰে অলপমান ধনিয়া দাইলত দি দিওঁ, দাইলখনো খাব লাগিব খাবলৈ। বাকী পিটিকা অবিহনে অসমীয়াৰ জীৱন অপূৰ্ণ। অকণমান নিমখ, অকণমান মিঠাতেল, যি সোৱাদটো বেছি কৰি তোলে। আৰু বেয়া নাপাব, পিটিকা আমি হাতে সানিয়েই ভাল পাওঁ, চামুচে সনা পিটিকা খাই আমি একদম বেয়া পাওঁ। গতিকে পিটিকা মানে হাতেৰে সনা পিটিকাই হ'ব লাগিব। হাতখন চফা কৰি দিয়াটো ভাল বাৰু, মই হাতখন চফাই পাওঁ দিয়কচোন, নিজেই খাম। ভাত ৰেডি হৈ গ'ল। এয়াই আমাৰ সামান্য প্লেটিং, পিটিকা, ভাত আৰু দাইল। আৰু আমাৰ দেৱাংগ পল্লৱ শইকীয়াৰ কৃপাতে আমি জলফাই আচাৰ আপোনাৰ খাৰ খোৱাৰ পৰা লৈ আনিছোঁ ইটালীত খাবলৈ। এয়াও আজি আমি খাম। ভাতটো খাই লওঁ তেতিয়াহ'লে, তাৰপিছত আপোনালোকক আকৌ মোৰ কাহিনীটো সম্পূৰ্ণ কৰিম। গতিকে এই যিটো ন' অবজেকশ্যন চাৰ্টিফিকেট আপোনাক দিব, এইটো আপোনাৰ এমপ্লয়াৰে এপ্লাই কৰিব, যিজনে আপোনাক চাকৰি দিব, যিটো কোম্পানীয়ে আপোনাক চাকৰি দিব তেওঁ এপ্লাই কৰিব আৰু আপোনাক দিব। আপুনি এইখন লৈ যাব লাগিব
এম্বেচিলৈ, যিটো এম্বেচিত যিখন কাণ্ট্ৰিত আপুনি যাব সেই কাণ্ট্ৰিখনৰ এম্বেচি ভাৰতবৰ্ষত থাকিব, তালৈ যাব লাগিব। তেতিয়া তাত ভিজা এপ্লাই কৰিব লাগিব, এই ন' অবজেকশ্যন চাৰ্টিফিকেটখনো দিব লাগিব। গতিকে তেতিয়া তেওঁলোকে ভিজা দিব আপোনালোকক আহিবলৈ, আৰু তেতিয়া আপোনালোক ইয়ালৈ আহিব পাৰিব। এইদৰেই আমিও আহিছোঁ। তাৰপিছত আমাৰ লগত বেলেগ আমাৰ সতীৰ্থও আমাৰ ভাৰতৰ পৰা কিছুমান সতীৰ্থক লগ পাইছোঁ, তেওঁলোকে এইভাগেই আহিছে। গতিকে প্ৰতিটো বস্তু আপোনাৰ যিজন এমপ্লয়াৰ তেওঁ স্পনচৰ কৰে, আৰু তেওঁ আপোনাৰ অহা যোৱা খৰচো বহন কৰে, পৰিয়ালৰ খৰচো বহন কৰে অহা যোৱা প্ৰথমবাৰৰ বাবে। গতিকে সিমান এটা আপোনাৰ ওচৰত ইমান বাৰ্ডেন নাথাকে পইচাৰ। গতিকে এই কথাটো সদায় চিন্তা কৰিব লাগে। এতিয়া মই দেখিছোঁ বহুত মানুহক আমাৰ ইণ্ডিয়াত কিছুমান এজেঞ্চিজ আছে, তেওঁলোকে আপোনাৰ বহুত মানুহক কয় যে আমি আপোনালোকৰ ব্যৱস্থা কৰাই দিম, আমি আপোনালোকক তালৈ লৈ যাম, এইটো পৰীক্ষা দিয়ক, এইটো পৰীক্ষাত পাছ কৰক, তাৰপিছত আমি ব্যৱস্থা কৰাই দিম। এইটো ইমান সহজ নহয়। যদি আপোনালোকক কোনোবাই কৈছে যে তেওঁলোকে আপোনাৰ ইয়াত ইউৰোপত চাকৰিৰ ব্যৱস্থা কৰাই দিব, আপোনালোকে ভালকৈ চাওক এমপ্লয়াৰ কোন হয়, আৰু তেওঁ আপোনাক এই ডকুমেণ্টবিলাক আপোনাৰ প্ৰকৃততে উলিয়াই দিছে নাই। প্ৰতিখন কাণ্ট্ৰি হিচাপত এই ডকুমেণ্টটো বেলেগ বেলেগ হিচাপত কোৱা হয়। গতিকে চাওক, ইয়াতে যেনিবা ইটালীত ইয়াক নুলা উস্তা বুলি কয়। গতিকে তেনেকুৱা ডকুমেণ্ট দিছে নাই আপোনাক। যদি নাই দিয়া তেতিয়াহ'লে সেই মানুহজন সন্দেহৰ পাত্ৰ। 2 নম্বৰ কথা, আপুনি যদি ইয়াত চাকৰি কৰিবলৈ আহিছে আৰু আপোনাক যদি এই কাণ্ট্ৰিটোতকৈ যিটো এভাৰেজ চেলাৰী তাতকৈ যদি কম পইচা দিছে, তেতিয়াও তেওঁ সন্দেহৰ উৰ্ধত নাথাকিব, কাৰণ কি তেওঁৰ ওপৰত আপুনি সন্দেহ কৰিবলগীয়া। কাৰণ কি এভাৰেজ চেলাৰীটোতকৈ বেছি চেলাৰী দিলেহে মই ভাবোঁ এই গোটেই প্ৰক্ৰিয়াটো কৰাৰ কোনো অৰ্থ থাকিব। অথবা তাতো যদি এভাৰেজ চেলাৰীতকৈ তলত পইচা দিয়ে, তেতিয়াহ'লে তাতো তেনেকুৱা স্কিল মানুহ থাকিব, তাৰপৰাই লৈ ল'ব পাৰেচোন। আপোনাক ইমান কষ্ট কৰি বাহিৰৰ পৰা লোৱাৰ কোনো প্ৰয়োজনেই নাই। গতিকে বাহিৰৰ পৰা তেতিয়াহে মানুহ লয় যেতিয়া খুব মানুহজন যেতিয়া স্কিলটো তাত ইয়াত পোৱা নাযায়। এই স্কিল লেবাৰ যেতিয়া বাহিৰৰ পৰা তেতিয়াহে বাহিৰৰ পৰা আনে। গতিকে সেই মানুহজন তেতিয়া সন্দেহ কৰিব। আৰু 3 নম্বৰ কথা, যদি মানুহজনে আপোনাক পইচা বিচাৰে আৰু যদি কয় পইচাৰ বিনিময়ত তেওঁ আপোনাক ইয়ালৈ লৈ নিব, তেতিয়াহ'লে এইটো সন্দেহ কৰাৰ সম্পূৰ্ণ থল আছে। কাৰণ কি আমি এতিয়া ইয়ালৈ আহিছোঁ ক'তো এক পইচা খৰচা নকৰাকৈ আহিছোঁ। আমাৰ প্ৰতিটো অহা যোৱাৰ টিকেট আৰু তাৰপিছত ভিজাৰ যিখিনি এক্সপেণ্ডিচাৰ, গোটেই এক্সপেণ্ডিচাৰ আমাৰ কোম্পানীয়ে বহন কৰিছে। কাৰণ কি তেওঁলোকৰ আমাৰ ইয়াত প্ৰয়োজন আছে, আৰু আমাৰ স্কিলটো তেওঁলোকে বিচাৰি নাপালে। গতিকে ইমান কষ্ট কৰি তেওঁলোকে আমাক তাৰ পৰা ইয়ালৈ আনিছে। গতিকে তেওঁলোকে প্ৰতিটো খৰচ বহন কৰিছে। ইয়াক আপুনি কাকো পইচা দিব নালাগে। আৰু ভিজা এপ্লাই কৰাৰ প্ৰথমতে পইচা দিয়াটো একেবাৰে যুক্তিসংগত কথা নহয়। সেই পইচাটো আপোনাক হয়তো ঠগা খাব, বা তেওঁৰ কিবা বেয়া কাম কৰি আপোনাক ইয়ালৈ আনিবলৈ চেষ্টা কৰিব। বেয়া কাম কৰি মানে হিউমেন ট্ৰেফিকিং কৰিব। তেওঁলোকে বিভিন্ন পথেদি আপোনাক ইলিগেলি ইয়ালৈ লৈ আনিব। তাৰপিছত আপোনালোকে ইয়াত আহি ইলিগেলি থাকিব লাগিব। ইলিগেলি থকাৰ কাৰণেও বহুত কষ্ট আছে। ইয়াত আপোনালোকে চাকৰি নাপাব, কাৰণ কি আপোনালোকে ইভেন ৱেইটাৰ আৰু এনেকুৱা পাব্লিক ছেক্টৰটো মানে যিবিলাক ছাৰ্ভিচ ছেক্টৰটো চাকৰি কৰিব নোৱাৰিব। কাৰণ কি য'তে দেখে ত'তে এৰেষ্ট কৰিব, লগে লগে ডিপৰ্ট কৰিব। গতিকে চাকৰি কৰিব লাগিব গাঁৱত, মানুহৰ খেতিত পথাৰত চাকৰি কৰিব লাগিব, য'ত আপোনাক নিম্নতম যিটো মজুৰি তাতকৈও কম পইচাত কামত খটুৱাব, আৰু বহুত বেছি কামত খটুৱাব। আৰু সেই পইচাৰেও আপোনাৰ কোনো জীৱন যাপন কৰিব পৰা ব্যৱস্থা নহয়। গতিকে মই এনেকুৱা বহুত মানুহ লগ পাইছোঁ পঞ্জাৱৰ পৰা, তেওঁলোকে বিভিন্ন দেশ হৈ ইটালী ওলাইছেহি, আৰু ইয়াত কাগজ পত্ৰ নোহোৱাকৈ আছে। আৰু তেওঁলোকে বছৰি ধৰি তেওঁলোকে ভাৰত যাব পৰা নাই, কাৰণ কাগজ পত্ৰ নাই। এবাৰ গ'লে আকৌ উভতি আহিব নোৱাৰিব। তাৰপিছত এবাৰ যদি আপোনাৰ পাছপৰ্টত ডিপৰ্টেডৰ ষ্টাম্প লাগি যায় যে আপোনাক ডিপৰ্ট কৰিছে, তেতিয়াহ'লে আপোনাক কেতিয়াও কোনো কাণ্ট্ৰিত ভিজা নিদিয়ে। গতিকে এই গোটেই পৰিস্থিতিবোৰ আপোনালোকে চাব। বহুত আমাৰ ডেকা ল'ৰা এতিয়া আপোনাৰ বাহিৰলৈ যাবলৈ সুবিধা চাই আছে। গতিকে আপুনি চাব আপোনাৰ যিটো স্কিল আছে, আপোনাৰ সেই স্কিলটো বেলেগ এখন কাণ্ট্ৰিত কিমান উপযুক্ত, বা তাত কিমান তাৰ অভাৱ আছে। ধৰি লওক ইয়াত এতিয়া কুকছৰ অভাৱ আছে, আৰু IT প্ৰফেশ্যনেলৰ অভাৱ আছে, কুকছৰ অভাৱ আছে। এই গোটেই বস্তুবিলাক আপোনালোকৰ ইয়াত অভাৱ আছে। তেতিয়া সেই বস্তুখিনি যদি আপোনালোকে এপ্লাই কৰিছে, তেতিয়া বেলেগ কথা। তেনেকৈ কেনেডাত আপোনালোকৰ এগ্ৰিকালচাৰৰ ছেক্টৰত কাম কৰিবলৈ মানুহৰ অভাৱ আছে। গতিকে তেওঁলোকে তাৰ প্ৰপাৰ ভিজা উলিয়াই যাব পাৰে। সেইবিলাকে যদি সেই হিচাপত যদি কোনোবা যায়, তেতিয়া কোনো আপত্তি নাই। কিন্তু যদি কোনোবাই আপোনাক কৈছে যে পইচা দিয়ক আৰু আমি আপোনাক কাম কৰাই দিম, এইটো একদম মিছা কথা। আৰু ইয়াৰ ফলত আপোনালোকে যিটো ইয়াত জীৱন যাপন কৰিবলগীয়া হ'ব, সেইটো অতিশয় আপোনাৰ দুখৰ জীৱন বুলি ক'ম। আৰু মই কেইবাজন মানুহক লগ পাইছোঁ, আৰু তেওঁলোকৰ জীৱন আপোনাৰ মই দেখি বহুত দুখ পাইছোঁ।
কাৰণ কি তেওঁলোকে নিজৰ অসুখ বিসুখ একো চিকিৎসা কৰাব পৰা নাই, কাৰণ কি ডকুমেণ্টৰ অভাৱ। ইয়াৰ হস্পিটেললৈ গ'লে আপোনাক ডকুমেণ্ট লাগিব, তাৰপিছত আপোনাৰ পইচা পঠিয়াবলৈ ডকুমেণ্ট লাগিব, প্ৰতিটো ক্ষেত্ৰত ডকুমেণ্ট লাগিব আৰু প্ৰতিটো ক্ষেত্ৰতে আপুনি লোকৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব, যিটো একেবাৰে যুক্তিসংগত কথা নহয়। গতিকে এই হিচাপত মই আহি ইয়াত ইটালী ওলালোহি। তাৰপিছতে মই চাকৰি কৰি আছোঁ। মই নাজানো কিমান দিনলৈকে মই ইয়াত চাকৰি কৰিম, আৰু আপোনালোকেও চাই থাকিব। কোনোবাই যদি আপোনাক এনেকুৱা কিবা কথা কৈছে তেতিয়াহ'লে সজাগ হ'ব আৰু আনকো সজাগ কৰিব। গতিকে এই গোটেই অভিজ্ঞতাটো মই এইকাৰণে ক'ব বিচাৰিছোঁ যে আমাৰ তাৰ বহুতখিনি যুৱ প্ৰজন্ম বাহিৰলৈ কেতিয়াবা যাবলৈ পঢ়া শুনা ল'ৰাও আছে আৰু পঢ়া শুনা নথকাও ল'ৰাও আছে, বাহিৰলৈ যাবলৈ বাট চাই আছে, ডুবাই যাবলৈ চেষ্টা কৰে বা বিভিন্ন কাণ্ট্ৰি যাবলৈ চেষ্টা কৰে। গতিকে আপোনালোকে এই কথাবিলাক সদায় মনত ৰাখিব। বাহিৰলৈ কাণ্ট্ৰিলৈ যোৱাৰ আগতে কেতিয়াও ভিজা আৰু প্ৰপাৰ নিয়মৰ সৈতে যদি আপোনালোকে যাব নোৱাৰে তেতিয়াহ'লে কেতিয়াও যাবলৈ চেষ্টা নকৰিব, কাৰণ কি বাহিৰৰ যিবিলাক আপোনাৰ ব্যৱস্থা, এই ব্যৱস্থাবিলাক আৰু এই কাণ্ট্ৰিবিলাক দেখিবলৈ ধুনীয়া হয়, কিন্তু ইয়াত যেতিয়া আহি পেলাই আপোনালোকে প্ৰকৃততে পইচা খৰচ কৰি থাকিবলগীয়া হয় আৰু খাবলৈ ববলৈ ব্যৱস্থা কৰিবলগীয়া হয়, তেতিয়া গম পোৱা যায় যে কিমান কঠোৰ হ'ব পাৰে জীৱন। গতিকে এইবিলাক কথা সদায় মনত ৰাখিব। মই ভাবিছোঁ ইয়াত থকা যিবিলাক মানুহে খেতিত পথাৰত কাম কৰে, আমাৰ ভাৰতৰ মানুহে আছে, বহুত পাঞ্জাৱৰ বহুত মানুহ আছে, তেওঁলোকৰ জীৱনৰ ওপৰত এটা ভিডিঅ' বনাম বুলি, তাৰ পৰা যাতে আমাৰ মানুহখিনিও যাতে এবাৰ শিক্ষা পায় যে এনেকৈ ইলিগেলি আহিলে বা কাৰোবাৰ কথা শুনি পইচা দি আহিলে কিমান কষ্ট কৰিবলগীয়া হয়। তেওঁলোকৰ বহুতখিনি মানুহেই 20-25 লাখ টকা এজেণ্টক জমা দি পেলাই ইয়ালৈ আহিছিল, আৰু আজিও তেওঁলোকে ধাৰ মাৰিহে আছে। গতিকে সাৱধান হ'ব। আপোনাক যদি কোনোবাই কৈছে তেওঁ আপোনাৰ কাম এনেকৈ কৰাই দিব, কেতিয়াও নামানিব। গতিকে সাৱধান থাকক আৰু সুখেৰে থাকক, কিন্তু এই জালবিলাকত কেতিয়াও নপৰিব। ধন্যবাদ। সেয়াই মোৰ বৃত্তান্ত। জয় আই অসম। আকৌ লগ পাম।